তো আজি আমি বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ যিটো চেপ্টাৰ আছে সেইটো অলপ বহলভাৱে ডিছকাছ কৰিম। তো প্ৰথম কথা হ'ল আমি বল মানে কি বুজিম। বল হ'ব আমাৰ কোনো এটা বস্তুৰ ওপৰত কিবা এটা হেঁচা প্ৰয়োগ কৰিলে, তো বা বস্তুটোৰ ওপৰত কিবা এটা যদি আমি কাম কৰোঁ, তেতিয়া বস্তুটোৰ ঠাই সলনি হ'ব বা বস্তুটোৰ আকাৰ সলনি হ'ব বা বস্তুটোৰ দীঘৰ সলনি হ'ব। তো তেতিয়া আমি ক'ব পাৰোঁ যে বল তাৰ ওপৰত প্ৰয়োগ কৰা হৈছে। তো বল আমি কেতিয়াও দেখা নাপাওঁ বা আমি অনুভৱো কৰিব নোৱাৰোঁ, জাষ্ট আমি তাৰ প্ৰভাৱটোহে দেখা পাওঁ। যেনে ইয়াত স্প্ৰিংডাল যদি এনেকৈ টানি দিওঁ তো স্প্ৰিংডাল বহল হৈ যাব। ঠিক একেদৰে এইটো যিটো বল আছে ৰবৰৰ বল, তো বলটো যদি আমি হেঁচি দিওঁ বলটো আকাৰটো কি হৈ যাব, কণীৰ দৰে হৈ যাব। তো ঠিক একেদৰে আমি বলৰ প্ৰভাৱবোৰ দেখিব পাৰোঁ, কিন্তু বলৰ তাক আমি যেনেকৈ কিবা এটা বস্তু ফিজিকেল বস্তু আমি লাৰি পেলাই তাক অনুভৱ কৰিব পাৰোঁ, ঠিক একেদৰে বল এটা আমি তেনেকৈ অনুভৱ কৰিব নোৱাৰোঁ। তাৰ অকল প্ৰভাৱটোহে আমি দেখা পাওঁ। তো এইখিনি কথাত সেইখিনিয়ে আছে। তো বাকী আমি এতিয়া পঢ়িম সন্তুলিত আৰু অসন্তুলিত বল। তো সন্তুলিত আৰু অসন্তুলিত বল বুলি ক'লে জাষ্ট এটা কনচেপ্ট আমি বুজিব লাগিব যে কোনো এটা বস্তু যদি তাৰ ওপৰত আমি বল প্ৰয়োগ কৰোঁ, দুইফালে বল প্ৰয়োগ কৰিলোঁ। ধৰি লওক এইখন এখন কিতাপ হ'ল, তো ইয়াৰ এইফালে এটা বল প্ৰয়োগ কৰা হৈছে আৰু ইফালে এটা বল প্ৰয়োগ কৰা হৈছে। যদিহে এইফালে প্ৰয়োগ কৰা বলটো বেছি হয় আৰু এইফালে প্ৰয়োগ কৰা বলটো কম হয়, তেতিয়াহ'লে বস্তুটো কোনফালে গতি কৰিব? এইফালে গতি কৰিব। তাৰমানে বস্তুটো কি হ'ল, অসন্তুলিত হ'ল। যিহেতু এইফালে কম এইফালে বেছি, গতিকে অসন্তুলিত মানে কি, দুইফালে সমান কেতিয়াও নহয়। সন্তুলিত শব্দটোৰ অৰ্থ হ'ল যে দুইফালে সমান হৈ আছে। অসন্তুলিত মানে দুইফালে কেতিয়াও সমান নহয়। তো বস্তুটোৰ যেতিয়া বল ইফালে বেছি হ'ব ইফালে কম হ'ব, নিশ্চয় বস্তুটো ইফালে গতি কৰিব। তাৰমানে কি হৈ আছে, দুইটা মূৰত প্ৰয়োগ কৰা বলৰ পৰিমাণ অসন্তুলিত হৈ আছে। যদি দুইটা মূৰত প্ৰয়োগ কৰা বল সমান হয়, ইফালেও সমান বলেৰে টানে ইফালেও সমান বলেৰে টানে, তেতিয়া বস্তুটো কি হ'ব, একে ঠাইতে ৰৈ থাকিব, কেতিয়াও নহ'ব, কেতিয়াও গতি নকৰিব। তো সেইটোৱে সন্তুলিত আৰু অসন্তুলিত বল। তো কিতাপত বহুত উদাহৰণ লৈ দেখাই দিছে, তো সেইখিনি আমি লাইন বাই লাইন অলপ ডিছকাছ কৰিম। তো সন্তুলিত আৰু অসন্তুলিত বল। 9.3 চিত্ৰত এখন অনুভূমিক টেবুলত কাঠৰ টুকুৰা এটা দেখুওৱা হৈছে। তো কাঠৰ টুকুৰাটোৰ দুই বিপৰীত পৃষ্ঠত এক্স আৰু ৱাই ডালৰ ৰছী বান্ধি থোৱা হৈছে। বল প্ৰয়োগ কৰি এক্স ৰছীডাল টানিলে টুকুৰাটো সোঁফাললৈ গতি লাভ কৰিব। যদি ৱাই ৰছীডাল ধৰি টানা তেন্তে টুকুৰাটোৱে বাওঁফাললৈ গতি কৰিব। তো এইখন এখন টেবুল আছে, টেবুলখনৰ ওপৰত এটা কাঠৰ টুকুৰা আছে। তো কাঠৰ টুকুৰা আছে, টুকুৰাটো এটা ফালে এক্স নাম দিছে, আনফালে ৱাই দিছে, ৰছী বন্ধা হৈ আছে। তো এইফালে এক্স হৈছে, এইফালে ৱাই। তো এইফালে ধৰি টানিলে বস্তুটো ইফালে গতি কৰিব আৰু ইফালে ধৰি টানিলে বস্তু ইফালে গতি কৰিব। এতিয়া কৈছে যে যদি ৱাই ৰছীডাল ধৰি টানো তেতিয়া টুকুৰাটো পাওঁ। যদি এক্স আৰু ৱাই দুইডাল ৰছী সমান বলেৰে দুইফালে টনা হয় তেন্তে টুকুৰাটোৰ গতি লাভ নকৰিব। তো মই যিটো অলপ আগত ক'লোঁ, কাৰণ দুইফালে সমান বল প্ৰয়োগ হ'লে বস্তুটো কোনোফালে গতি নকৰিব। তো এনেবোৰ বলক সন্তুলিত বল বোলে। তো যিবোৰ বল আমি দুইফালে সমান বলেৰে টানিম তেতিয়া তাৰ কোনো গতি অনুভৱ নকৰিব, সেইবোৰক আমি ক'ম সন্তুলিত বল। আৰু ইহঁতে বস্তুটোৰ স্থিতিশীল অথবা গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাব নোৱাৰে। তো স্থিতিশীল হৈয়ে থাকিব, বস্তুটো ৰৈ থাকিব, কেতিয়াও গতি নকৰে যদি দুইফালে আমি সমান বল প্ৰয়োগ কৰোঁ। তো এতিয়া আমি অন্য এটা উদাহৰণ লওঁ য'ত দুটা বিপৰীতমুখী অসম বলে টুকুৰাটোক টানে। এই ক্ষেত্ৰত টুকুৰাটো ডাঙৰ বলটোৰ দিশত গতি কৰিব, গতিকে বল দুটা সন্তুলিত নহয়। আৰু অসন্তুলিত বলে টুকুৰাটোৰ গতিৰ দিশত ক্ৰিয়া কৰে। ইয়াৰ পৰা ইয়াকে বুজা যায় যে অসন্তুলিত বলে বস্তুৰ ওপৰত ক্ৰিয়া কৰি তাক গতি প্ৰদান কৰে। তো যিটো মই কৈছিলোঁ যে কোনো এটা বস্তুৰ ওপৰত যদি আমি দুইফালে বেলেগ বেলেগ বল প্ৰয়োগ কৰোঁ, তো যিফালে বেছি বল প্ৰয়োগ কৰা হ'ব সেইফালে বস্তুটো গতি কৰিব। তো সেইটোৱে। তাৰপাছত আহিলে লৰচৰী তাৰ কাৰণ হ'ল যদি আমি দুইফালে সমান বল প্ৰয়োগ কৰোঁ তেতিয়াহ'লে বস্তুটো কি নহ'ব, কোনোফালে লৰচৰ নহ'ব। তো এই যিকেইটা চিত্ৰ দিয়া আছে সেইকেইটা চিত্ৰ চোৱা, তলৰ চিত্ৰকেইটা। তো এইটো এটা ডাঙৰ কাঠৰ টুকুৰা। তাত কি কৰিছে, ইফালে দুটা ল'ৰাই বা এজনী ল'ৰা আৰু এজনী ছোৱালী আৰু এটা ল'ৰাই ঠেলিছে। তো এই গোটেইকেইটা চিত্ৰতে তেনেকেই দেখুওৱা হৈছে। তো চিত্ৰকেইটাৰ কথা আমাক ওপৰত ক'ব, তো সেইখিনি আমি পঢ়ি লওঁ। তো ল'ৰা ছোৱালী কিছুমানে খহটা মজিয়াত বাকচ এটা ঠেলিলে কি ঘটিব? সিহঁতে বাকচটো কম মানৰ বলেৰে ঠেলিলে বাকচটোৱে লৰচৰেই নকৰিব। তো ইয়াৰ বাবে কি কনচেপ্ট হ'ব, যদিহে আমি এটা বল লওঁ, এনেকুৱা এটা কাঠৰ বাকচ আছে, ইয়াৰ ওপৰত আমি বল প্ৰয়োগ কৰোঁ। তো কাঠৰ বাকচটো যেতিয়া মজিয়া এখনত আছে, কাঠৰ বাকচটোৰ এটা ওজন থাকিব। তো কাঠৰ বাকচটোৰ যিটো ওজন হ'ব, তাৰ বলটো আমি যেতিয়া প্ৰয়োগ কৰিম বাকচটোৰ ওপৰত, সেই বাকচটোৰ ওজনতকৈ আমাৰ বলটো বেছি হ'ব লাগিব। তেতিয়াহে কি হ'ব, বাকচটো গতি কৰিব। যদি আমি বল কমাই প্ৰয়োগ কৰোঁ আৰু বাকচটোৰ ওজন বহুত, তেতিয়াহ'লে কেতিয়াও সি কি নকৰিব, গতি নকৰিব। অৰ্থাৎ বস্তু এটাৰ যেতিয়া ওজন বেছি হয় তাৰ জড়তা বেছি হয়। জড়তা মানে বস্তুটো য'ত ৰৈ আছে তাত এটা
এখন ছাৰ্ফেচ থাকিব নে এখন পৃষ্ঠ থাকিব, তো মজিয়াত থাকিব, তো মজিয়াখনৰ লগত সিহঁতে ঘৰ্ষণ হৈ থাকিব, তো এটা ঘৰ্ষণ বল বিপৰীত দিশত গতি কৰিব, যাৰ ফলত কি নহ'ব, যদিহে আমি কম বল প্ৰয়োগ কৰোঁ তেতিয়াহ'লে বস্তুটো গতি নকৰিব। যদি আমাৰ বলটো বেছি হয় ঘৰ্ষণ বলতকৈ, ঘৰ্ষণ বল মানে যিখন পৃষ্ঠত বস্তুটো আছে তাৰ মাজত যিটো এটা কানেকশ্যন হৈ থাকিব, সেই কানেকশ্যন এটা বল প্ৰয়োগ কৰিব ওলোটা দিশত, যিটো দিশত আমি বল প্ৰয়োগ কৰিম তাৰ ওলোটা দিশত এটা বল প্ৰয়োগ কৰিব, সেইটো হৈছে আমাৰ ঘৰ্ষণ বল। তো ঘৰ্ষণ বলতকৈ যদি আমাৰ বল বেছি হয় তেতিয়াহে বস্তুটো গতি কৰিব। সেইখিনি কথাকে এই চিত্ৰকেইটা দ্বাৰা বুজাব চাইছে। তো লৰচৰি নকৰিব, তাৰ কাৰণ হ'ল ঘৰ্ষণ প্ৰযুক্ত বলৰ বিপৰীত দিশত ক্ৰিয়াশীল। এই ঘৰ্ষণ বল স্পষ্ট পৃষ্ঠ দুখনৰ মাজত উৎপন্ন হয়। তো এই বাকচটো যদি চাওঁ, আমি বাকচটো যদি এখন আমি মজিয়া বুলি ধৰোঁ, তো ইহঁত দুটাই বল প্ৰয়োগ কৰিছে আৰু ঘৰ্ষণ বলটো কি হৈছে বিপৰীত দিশত প্ৰয়োগ কৰিছে মজিয়াখনে, যাৰ ফলত যদি ইহঁতে প্ৰয়োগ কৰা বলটো কম হয় তেতিয়াহ'লে বস্তুটো গতি নকৰিব, আৰু ইহঁত দুটাই প্ৰয়োগ কৰা বলটো যদি বেছি হয় তেতিয়াহ'লে বস্তুটো গতি কৰিব। তো সেইটোৱে আছিল সেইটো কথা। তাৰপিছত এই ঘৰ্ষণ বল স্পষ্ট পৃষ্ঠ দুখনৰ মাজত উৎপন্ন হয়। এই ক্ষেত্ৰত বাকচৰ তলি আৰু খহটা মজিয়াৰ পৃষ্ঠৰ মাজত এই বলে ঠেলা বলক সন্তুলিত কৰে, সেইবাবে বাকচটোৱে গতি নকৰে। 9.4b চিত্ৰত ল'ৰা ছোৱালীবোৰ বাকচটো অধিক জোৰেৰে ঠেলিছে তথাপি বাকচটো গতি কৰা নাই। ইয়াৰ কাৰণ হ'ল ঘৰ্ষণ বলে এতিয়াও ঠেলা বলক সন্তুলিত কৰি ৰাখিছে। যদি ল'ৰা ছোৱালীবোৰে ইয়াতকৈ অধিক জোৰেৰে বাকচটো ঠেলে তেন্তে ঠেলা বল ঘৰ্ষণ বলতকৈ ডাঙৰ হ'ব, এতিয়া এটা অসন্তুলিত বল থাকিব, গতিকে বাকচটো গতি লাভ কৰিব। তো সেইটোৱে যিটো মই প্ৰথমে কৈছিলোঁ। তাৰপৰা কৈছে আমি চাইকেল চলালে কি হয়, আমি পেডেল মৰা বন্ধ কৰিলে চাইকেলখনৰ গতি ধীৰ হ'বলৈ আৰম্ভ কৰে। পূৰ্বৰ দৰে ঘৰ্ষণ বল গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰাৰ বাবে চাইকেলৰ গতি মন্থৰিত হয়। চাইকেলৰ গতি অবিৰত অৱস্থাত ৰাখিবলৈ আকৌ পেডেল মাৰিবলৈ আৰম্ভ কৰিব লাগিব। তো যেতিয়া আমি চাইকেল এখন চলাই থাকোঁ, তো চাইকেলখনত যেতিয়া পেডেল মাৰি থকা হয় তো চাইকেলখনত আমি বল প্ৰয়োগ কৰোঁ। চাইকেলখনৰ ওপৰত যেতিয়া বল প্ৰয়োগ কৰিম তো চাইকেলখনৰ ৰাস্তাটো লগত যি ঘৰ্ষণ বল প্ৰয়োগ কৰিব, সেই ঘৰ্ষণ বলটো চাইকেলখনৰ ওপৰত প্ৰয়োগ কৰা বলতকৈ বেছি হ'ব, সেইবাবে চাইকেলখন আগলৈ গতি কৰে। কিন্তু যেতিয়া পেডেল মৰা বন্ধ কৰি দিম কি হ'ব, চাইকেলখনৰ বল কমি আহিব, যাৰ ফলত ঘৰ্ষণ বলে তাক সন্তুলিত কৰিব আৰু চাইকেলখন এটা সময়ত ৰখাই দিব। সেইবাবে চাইকেলখন চলাবৰ কাৰণে আমি এনি টাইম পেডেল মাৰি থাকিব লগা হয়। তো চাইকেলৰ গতি অবিৰত অৱস্থাত ৰাখিবলৈ আকৌ পেডেল মাৰিব। ইয়াৰ পৰা এনে এটা ধাৰণা হয় যে অসন্তুলিত বলৰ অবিৰত ক্ৰিয়াৰ ফলতহে বস্তুৰ গতি বৰ্তি থাকে, কিন্তু ই সম্পূৰ্ণ অসত্য। বস্তুৰ ওপৰত ক্ৰিয়াশীল বলসমূহ সন্তুলিত অৱস্থাত থাকিলে আৰু মুঠ বাহ্যিক বলৰ মান শূন্য হ'লে বস্তুৰ গতি সুষম হয়। যদি বস্তুৰ ওপৰত এটা অসন্তুলিত বল প্ৰয়োগ কৰা হয় তেন্তে তাৰ দ্ৰুতি অথবা গতিৰ দিশৰ পৰিৱৰ্তন হ'ব, গতিকে বস্তুৰ গতি ত্বৰিত কৰিবলৈ অসন্তুলিত বলৰ প্ৰয়োজন। তো এই অসন্তুলিত বল যেতিয়ালৈকে ক্ৰিয়াশীল হৈ থাকিব তেতিয়াহে দ্ৰুতিৰ পৰিৱৰ্তন অব্যাহত থাকিব, কিন্তু যদি প্ৰযুক্ত বল সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হয় তেন্তে সেই সময় পৰ্যন্ত বস্তুটোৱে আহৰণ কৰা বেগেৰে গতিশীল অৱস্থাত থাকিব। তো সেইটোৱে যেতিয়া আমি বস্তু এটা গতি কৰি থাকিব, সেই বস্তুটোৱে পৃষ্ঠখনৰ পৰা যি এটা ঘৰ্ষণ বল লাভ কৰিব, তো আমি সেই ঘৰ্ষণ বলটোতকৈ বেছি এটা বল প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে বস্তুটো গতি কৰিব। আৰু যেতিয়াই আমি বল প্ৰয়োগ কৰা কমাই দিম তেতিয়া কি হ'ব, এই ঘৰ্ষণ বলটো বেছি হৈ যাব আৰু এইটো কম হৈ যাব, যাৰ ফলত লাহে লাহে বস্তুটো স্পীডটো কমিব, আৰু স্পীডটো কমাৰ লগে লগে যিটো বল আছিলে আমাৰ ইয়াৰ বল সমান হ'ব আৰু এটা সময়ত বস্তুটো ৰৈ যাব। ঠিক একেদৰে বস্তু এটা ত্বৰিত কৰা মানে কি, বস্তুটোৰ স্পীড বেছি কৰিবৰ কাৰণে, বস্তুটোৰ স্পীড যদি বেছি প্ৰথমে যদি 5 km/h যায় তেতিয়াহ'লে এইটো যদি বঢ়াব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব, বেছিকৈ বল প্ৰয়োগ কৰিব লাগিব। তো সেই বেছিকৈ বল প্ৰয়োগ কৰি থাকিব লাগিব যদি আমি বস্তুটো ত্বৰিত কৰিব পাৰোঁ। যদি প্ৰথম ঘণ্টাত 5 km যায় আৰু নেক্সট ঘণ্টাটোত যদি আমি 6 km যাবলৈ বিচাৰোঁ পাৰ ঘণ্টা, তেতিয়াহ'লে কি কৰিব, প্ৰথমে এই 5 km যাওঁতে আমি যিমান বল প্ৰয়োগ কৰিছোঁ তাতকৈ বেছি বল প্ৰয়োগ কৰিব লাগিব আমি 6 km/h যাবলৈ। গতিকে কোনো এটা বস্তু ত্বৰিত কৰিবলৈ হ'লে তাত আমি অসন্তুলিত বল প্ৰয়োগ কৰিয়ে থাকিব লাগিব। অসন্তুলিত বল মানে ঘৰ্ষণ বলতকৈ বেছি বল প্ৰয়োগ কৰিব লাগিব। যদি সেই ঘৰ্ষণ বলৰ সমানে বল প্ৰয়োগ কৰোঁ তেতিয়াহ'লে তাত কোনো গতি আমি লাভ নকৰোঁ, ৰৈ থাকিব লাগিব, কাৰণ ঘৰ্ষণ বলে আমাক বিপৰীত দিশত গতি কৰি থাকিব আমি যিটো দিশত বল প্ৰয়োগ কৰিম।